हेलो गुड मर्निंग गाइज मैं एंजेलिन बी ब्लॉग पुनर्बार आपलोक मोर अन्य एटी भिडिओ स्वागतम जानाइছো আজি मैं दादार छोवालीजनी एक्चुअली स्कूल थबले आहिছিল और मोर काम दुटामान আছে और সেই কামখিনিকে কৰিবলৈ কাৰণে মই কলিয়াবৰ মহকুমা অফিচলৈ যাব লাগিব আৰু 10টা বজাৰ পাছতহে মানুহখিনিক তাতে লগ পাওঁ হেতু বুলি ভাবেই বা এজনী দোকানতে বহি আছো এতিয়া প্ৰায় 10টা বাজিছে আৰু মই যাম আৰু এতিয়া উলাই কৰি তো চাওকচোন আজি মই মোৰ এনেকে এটা কৰি দেখাইছো মই মোৰ লগৰটোৰ কাৰণে ৰখি আছো তাৰ কাৰণে মই হি মোৰ ঘৰলৈ যাওঁতে মোৰ ফুল কেইটামান দেখা পাইছিলে তো তাকো ভাল লাগিছে বুলি কৈছিল আৰু পাৰিলে দিবা বুলি কোৱা কাৰণে আজি তাৰ কাৰণে লৈ আছে এইকেইটা দেখিছে মই প্লাষ্টিক কেইটামান তাতে থৈ দিছো মই বহি থকাৰ কাৰণে তাতে চাৰ মই এইখন দোকানতে বহি আছো যোনখন দোকানত বহি আছো সেইখন দোকান হৈছে এল্টোছ আয়ুৰ্বেদিকৰ আণ্ডাৰত ইয়াতে এনেকুৱা ধৰণৰ বস্তু পায় আপোনালোকক যদি এল্টোছৰ কিছুমান কিবা প্ৰডাক্টৰ প্ৰয়োজন তেনে ইয়াতে আহিব পাৰিব মিছা মিলন সংঘখনৰ ওচৰতে তো আহি পালো মই তো অফিচত এয়া কাম চলি আছে ইয়াতে গোটেইখিনি কাগজ নোলাই নগাঁৱত উলিয়াব লাগিব চ' নগাঁৱত উলিয়াবলৈ ইয়াতে এপ্লাই কৰি যাব দাদা এজনে কৰি দিম বুলি কৈছে সেইটো কাৰণে দাদাজনে অকল বহিবলৈ কৈছে তো মই বহি আছোঁ আৰু কিবা দাদাজনে কাম কৰি আছে কাম কৰক আপোনাৰ ভোটাৰ আইডিটো আছে নহয় অঁ আপুনি মোক হোৱাটছআপত দি দিয়ক এইটো নম্বৰ কাম হৈ গ'ল মই গৈ আছোঁ যিমান মানুহ চাওকচোন ইমান মানুহ চবেই নিজৰ নিজৰ কামত আহে যাওঁ কাম হৈ গ'ল তো মই এতিয়া গৈ আছোঁ মোৰ লগৰ এজন আহি আছে একচুৱেলি সেই হাতবৰ কিবা কামত গৈছিলে আৰু মোক লৈ যাম বুলি কৈছে তো মই কলিয়াবৰ তিনিআলিলৈকে ওলাই যাম তো বলক মাৰ ৰ'দ গাইজ দেখিছেনে মই মাৰ ৰ'দত খোজকাঢ়ি গৈ আছোঁ তথাপিও ভালেই বাৰু কলিয়াবৰ তিনিআলিলৈকেহে অকণমান দূৰহে খোজকাঢ়িব লাগে বেছি দূৰ নহয় বাৰু তো চাওকচোন মাৰ ৰ'দ চবফালে মানুহবিলাক গৈ আছে ইমান ধুনীয়া লাগিছে আকাশখন ৱাও দেখিছেনে মেচ জোকাৰি আছে ইয়াতেও বুজি পাই টমি পানী খাই আছে বেয়া লাগিছে ডিউটি সেই কুকুৰটোক চাওকচোন মৰম বিচাৰি আছে ঐ টমি তিল আছে তোমাৰ হাতত চোৱা তাৰ দোকানৰ পৰা মাইনাৰ স্কুল ছুটি হ'বলৈ হৈছে কাৰণে ওলাই আহিলোঁ মই স্কুললৈকে গৈ পাওঁতে মোৰ অলপ দেৰি হ'ব সেইকাৰণে তাইৰ লগৰ ছোৱালী মাকজনীকে লৈ আহিবলৈ কৈছোঁ তো মই এতিয়া গৈ আছোঁ ধুনীয়া মিছাখন পূৰা সলনি হৈ গ'ল অলপ ৰৈ আছোঁ মই মাইনাৰ কাৰণে তাই আহিয়ে পোৱা নাই খোজকাঢ়ি আহোঁতে অলপ দেৰি লাগে অঁ মই তাক লৈ আহিব দিছোঁ লৈ আহিবলৈ কৈছোঁ সেইজনী আহি আছে লাহে ধীৰেকৈ কিয় খং উঠি গৈছে নেকি খং উঠিছে চলো দেৱী কি কৰি আছা সেইফালে এজনী হিৰি দেৱী ন হাই কৈ দিয়া আমি টেম্পুৰ পৰা নামিলোঁ আৰু টেম্পুৰ পৰা নামি এতিয়া আমি খোজকাঢ়ি গৈছোঁ ন ধনা চাই দিয়া ভাগৰ লাগিছে তাই বেগটো মোক ল'ব নিদিয়ে কিয় ল'ব নিদিয়ে কৈ দিয়া ক্ষীণাবলৈ তাই শকত যে চবেই কৈ থাকে
অকণমান খোজকাঢ়ি পেটটো কমিছে ন এতিয়া আগতে বহুত সৰহ পেট আছিলে এতিয়া কমিছে বোলে এতিয়া ঘৰ গৈ আছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টি যদি চাই ভাল পায় দেন প্লিজ লাইক কমেণ্ট এণ্ড মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব যিসকল নিউ আহিছে আৰু শ্বেয়াৰ কৰিব বুলি কৈ দিছে দেই শ্বেয়াৰ কৰি দিবলৈ কাৰণে তো আজিৰ ভিডিঅ'টি ইমানতে ৰাখিছোঁ